সদায় দৰে আজিও ৰুটি মানে পুৰি। এয়া আটা আৰু এইটো কেৰাহীটোত আমি তেল দি পুৰি বনাম। ৰুটি আৰু ৰঙা চাহ মোৰ ৰেডি হৈ গ'ল। ভাবিলোঁ আজি শেৱালি ফুল বনাওঁ। শেৱালি ফুলটো খায়ে আছোঁ আৰু আজিও ভাবিলোঁ খাওঁ। পিঁয়াজ আৰু জলকীয়াৰে বনাই খাওঁ বুলি ভাবিলোঁ। তাকে মই আপোনালোকক জনাওঁ আৰু শেৱালি ফুলটো বহুত উপকাৰী হয়। নিশ্চয় আপোনালোকেও খায় আৰু নিশ্চয় খাব, বহুত ভাল দেহৰ কাৰণে। আজি মই শেৱালি ফুলেৰে এটা থপথপীয়া চব্জি বনাম। চব্জি মানে থপথপীয়া কৰি অকল শেৱালি ফুল, বাকী একো বেলেগ নিদিওঁ। অৱস্থা চাওকচোন, এয়া হৈ আছে, কিমান লেতেৰা হৈ আছে। এইবোৰ কিমান লেতেৰা হৈ আছে। এইবোৰ এতিয়া ক্লিন কৰিব লাগিলে। আপোনালোকক আৰু এটা বস্তু দেখাই আছোঁ। এয়া এইখন বিচনা কিমান যে লেতেৰা হৈ আছে, কাপোৰেৰে ভৰ্তি হৈ আছে। এইখন এতিয়া চাফা কৰিব লাগিব। আহকচোন মই আপোনাক দেখাই আছোঁ। এইখন এখন ধুনীয়া বিচনা। এইখন কাপোৰবোৰ ধুনীয়া কৰি এতিয়া জাপিব লাগিব। কিমান কাপোৰ এনেকৈ আছে, লেতেৰা পেতেৰা হৈ আছে। এইবোৰ চব ৰ'দত দিয়া কাপোৰ, জপা হোৱা নাই, এতিয়া মই জাপিম। পূৰা হিৰো হৈ গৈছে, বজাৰ কৰিব গৈছে, হিৰো হৈ গৈছে। পূৰা পেণ্ট, চোলা, চাৰ্ট, জোতা পিন্ধি। ভেন্দি লাভাৰ বয় ভেন্দি কাটি আছে আৰু পাপাকে কাটি আছে চব্জি। দুয়োটা পূৰা লাগি গৈছে আৰু কামত, বজাৰৰ পৰা আহিয়ে।
ভেজ থালি ৰেডি। এয়া ভেন্দি, ভাতকেৰেলা, শেৱালি ফুল আৰু এয়া সৰু মাছ, বেঙেনা আৰু দালিত অমিতা আৰু আৰু আপোনাৰ আলু, এই মাটিৰ তলৰ আলু, ভাত। এয়া গধূলি মই অমিতা ল'লোঁ বাবুক খুৱাই দিবৰ কাৰণে। আৰু এয়া তাৰ হাতখন কাটি গ'ল। ইয়াতে মানে কটাৰী লৈ আছিলে, মই গম পোৱা নাছিলোঁ। তাক খুৱাই থাকোঁতে কৈ আছে, মা মোৰ হাতখন কাটিছে। এয়া কাটা গ'ল, অকণমান কাটা গৈছে। বড়োপ্লাছ লগাই দিছোঁ। দেউতাকে বেণ্ডেড আনিব গৈছে।